আহক আমি আগলৈ চাওঁ বলক। হাই এভৰিৱান, আজি মই মাণ্ডু ৰিজৰ্ট দেখাম আপোনালোকক। আজি মোৰ লগত আছে মোৰ বা, ভিনদেউ, মোৰ হাজবেণ্ড আৰু বাৰ ছোৱালীজনী হিয়া। আৰু সেই ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমি মাণ্ডু ৰিজৰ্টৰ ভিতৰলৈ গৈ আছোঁ। মাণ্ডু ৰিজৰ্টৰ সোমাবলৈ আমি প্ৰথমতে টিকেট কাটিব লাগে। 100 টকাৰে টিকেট কাটিব লাগে, কিন্তু যদি আপোনালোকে এক্টিভিটি কৰিব বিচাৰে তেনেহ'লে 100 টকাতকৈ বেছি পইচা দিব লাগিব। যিহেতু আমি খুব কম সময়ৰ কাৰণে সোমাইছোঁ, সেইকাৰণে আমি 100 টকাৰে এণ্ট্ৰি কৰিলোঁ। বিশেষ আমি খুব বেছি এক্টিভিটি নকৰোঁ। চাই থাকক শেষলৈ। এয়া আমি ভিতৰত সোমাইছোঁ মাণ্ডু ৰিজৰ্টৰ। আমি আচলতে আজি মাণ্ডু ৰিজৰ্ট আৰু আপোনালোকক আজি জীপ চাফাৰীও দেখাম কাজিৰঙাৰ। ভিডিঅ'টো শেষলৈকে সেইকাৰণে চাই থাকিব। আৰু সেইফালে আগলৈ যাবলৈ হ'লে আচলতে এক্টিভিটি কিছুমান থাকে, সেইখিনি আমি যিহেতু টিকেট কটা নাই আজি নকৰোঁ। আমি এইফালে ৰাইট ছাইডে এই ৰাস্তাটোৰে যাম আৰু কিছুমান সৰু সুৰা দুটামান এক্টিভিটি আছে, সেইখিনি আপোনালোকক দেখাম। চাই এয়া ভিনদেউৱে এক্টিভিটি ষ্টাৰ্ট কৰি দিছে কৰা। মই অকণমান ভিডিঅ' কৰিলোঁ। মানে ৱালত উঠিবলৈ খুব যত্ন কৰিছে, পাৰিলে পিছে ভিনদেউৱে। চাই থাকিব তেনেহ'লে আৰু কি কি এক্টিভিটি কৰিলোঁ। মই কিছুমান ফটো এড কৰি দিছোঁ। এয়া ফটো কিছুমান মই এড কৰি দিছোঁ। মই আৰু মোৰ ভাৰ্গৱ শৰ্মা হাজবেণ্ডে কৰা কিছুমান এক্টিভিটি, আমি সকলোৱে কৰা ফটো কিছুমান মই দিছোঁ। যিহেতু মোৰ ভিডিঅ' কৰা নহ'ল, সেইটো কাৰণে মই ফটোকে দিছোঁ। আমি এতিয়া ক'ত আছোঁ? আমি এতিয়া ৰিজৰ্টৰ মাণ্ডু ৰিজৰ্টত আছোঁ আৰু আমি এতিয়া মই ৰেষ্টুৰেণ্টত কিবা এটা খাই লওঁ বুলি ভাবিছোঁ। তুমি কি খাবা বাৰু কোৱাচোন? ইয়াৰ ইয়াৰ অল টাইম ফেভৰেট ফ্ৰেঞ্চ ফ্ৰাইজ হয় নাই? আৰু বাকীবিলাক ড্ৰাইভো আছে এয়া হিয়াৰ মাক হয়। বাকী কেনেকুৱা লাগিলে হিয়া কৈ দিয়াচোন? বহুত ভাল লাগিলে হয় নাই? আৰু তুমি কি কি কৰিলা? তাৰপাছত আৰু তাৰ আচলতে আজি বহুত মানে ফূৰ্তি পাইছে, বহুত ভাল পাইছে। ইয়াৰ পাছত ক'লৈ যাম কৈ দিয়া? আপোনালোকক দেখাম জীপ চাফাৰী ভিডিঅ' কৰি। ঠিক আছে, চাই থাকিব। বাই বাই কৈ দিয়া, আমি আকৌ অকণমান পাছত লগ পাম। আমি এতিয়া বেক হৈছোঁ মাণ্ডুৰ পৰা। আমি এতিয়া জীপ চাফাৰী যাম। জীপ চাফাৰী আমি এতিয়া জীপ চাফাৰী চাম। কৈ দিয়া কি কি দেখা পাম আমি এনিমেল? হৰিণা দেখাবা, গড় দেখাবা। লেটছ ৰক এণ্ড ৰ'ল। এয়া আমি গৈ আছোঁ চাফাৰী। আমি গৈ আছোঁ এতিয়া। এয়াই আছিল জীপ চাফাৰী। মোৰ মাজতে বহুত ভিডিঅ' কৰা নহ'ল, সেইকাৰণে আপোনালোকক মই দেখাব নোৱাৰিলোঁ। আমি কিছুমান কিংফিচাৰ আৰু বহুত চৰাই দেখিছিলোঁ ইয়াত, ধুনীয়া ধুনীয়া। সেইবিলাকৰ ভিডিঅ' কৰা মোৰ নহ'ল। আৰু গড় ওচৰৰ পৰা দেখিছোঁ, হৰিণা দেখিছোঁ আৰু বিভিন্ন ধৰণৰ কিন্তু চৰাই ইয়াত দেখিবলৈ পোৱা যায়। আমাৰ লাগ বেয়া আছিলে, বাঘ দেখা নাপালোঁ। আমি ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ। আমাৰ জাৰ্ণি শেষ ইমানতে। আজি চাফাৰী কৰি কেনেকুৱা লাগিলে? আপোনালোকৰ কেনেকুৱা লাগিলে?
আপোনাৰ কেনেকুৱা লাগিলে চব কি দেখিলো আমি গড়টো যে কিমান ওচৰৰ পৰা দেখিছিলো বাপৰে আৰু হৰিণা দেখিলো আৰু চৰাইকেইটা কৈ দিয়া আকৌ চৰাই দেখিলো কপৌ ভাটৌ কিংফিচাৰ এইবিলাক ঢেৰ চৰাই দেখিলো ঠিক আছে আপোনালোকেও আহিব এনজয় কৰিব অ'কে বাই বাই আকৌ লগ পাম এনেকুৱা সৰু সুৰা ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা থাকিল দেই থেংক ইউ